স্কিম আছে যেটোৰ বিষয়ে মই ভিডিঅ'ৰ সবিশেষ আপোনালোকক জনাম কেনেদৰে এপ্লাই কৰিব লাগে আৰু ইয়াৰ লাভালাভসমূহ কি অসমত পঢ়ি থকা প্ৰত্যেকজন ক্লাছ 9 আৰু ক্লাছ 11 ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে লগতে টেকনিকেল কলেজত যিখিনি 6 ছেমিষ্টাৰ পঢ়ি আছে সেই সকলোৱে এই স্কিমটো উপভোগ কৰিব পাৰে ফ্ৰী অফ কষ্ট যিটো মই কৈছোঁ অলৰেডি থাম্বনেইলত যে ফ্ৰী গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাব কোনটো ৱেবছাইট হয় মই আপোনালোকক দেখুৱাম কেনেকৈ কি কৰিব লাগে সবিশেষ জনাম ষ্টেপ বাই ষ্টেপ যিখিনি আপোনালোকৰ বাবে প্ৰয়োজনীয় ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সকলো স্কিপ নকৰাকৈ চাব তেতিয়া সবিশেষ জানিব পাৰিব আৰু কমেণ্ট কৰিব তলত যে কেনেকুৱা লাগিল ভিডিঅ'টো কিবা জানিবলগীয়া আছে মই আইডিটো ডেছক্ৰিপশ্যনত দিয়া আছে কিবা যদি অসুবিধা হয় আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে সুধিব পাৰে মই সবিশেষ জনাবলৈ আপোনালোকক চেষ্টা কৰিম লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নটিফিকেশ্যন বেলটো দবাই থ'ব যাতে মোৰ নতুন নতুন স্কিমৰ আপডেটখিনি আপোনালোকে সময়মতে পাই থাকে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ মেইন ৱেবছাইটটো হৈছে গুৱাহাটী IITৰ ৱেবছাইট আপোনালোকে ভালকৈ চাই ল'ব মেইন ৱেবছাইটটো iitj.ac.in বা আপোনালোকে গুগলত গৈ গুৱাহাটী IITৰ অফিচিয়েল ৱেবছাইট চাৰ্চ কৰিলেও এইটো পাই যাব মই আপোনালোকক সিধা ৱেবছাইটটোত লৈ গৈছোঁ ক্ৰোম ব্ৰাউজাৰত গৈ অফিচিয়েল ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাইছে ইয়াত এই ৱেবছাইটটোতে আপোনালোকক দেখুৱাব কেনেধৰণে সেই ফ্ৰী ট্ৰেভেল স্কিমটোত সুযোগ লাভ কৰিব পাৰিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ক্লাছ 9 আৰু ক্লাছ 11ত পঢ়ি থকা চ' এতিয়া আপোনালোকে যেতিয়া স্ক্ৰল কৰিব স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব কাৰেণ্ট এফেয়াৰ্ছত যিখিনি আছে তাত আছে ঈশান বিকাশ তাৰ ওপৰত আছে NSS ইনিচিয়েটিভ ঈশান বিকাশত আপোনালোকে ক্লিক কৰিব লাগিব তেতিয়া আমি ঈশান বিকাশৰ হোম পেজলৈ গুচি যাম যিহেতু এই প্ৰগ্ৰেমটো 2019 চনৰ পৰা বন্ধ কৰি থোৱা আছে এণ্ড লকডাউনৰ সময়তো বন্ধই এই 2021 চনত চৰকাৰে অনুমতি দিব হয়তো খুলি দিয়াৰ বৰ্তমান এইটো প্ৰগ্ৰেমটো বন্ধ কৰি থোৱা আছে কাৰণে ৱেবছাইটটো যিহেতু মোবাইলত পটককৈ খোল নাখায় সেইকাৰণে আমি নেটটো অফ কৰি এবাৰ অন কৰি চাম চ' আমাৰ ৱেবছাইটটো ওলালে ইয়াৰ হোম পেজটো এইটো দেখিবলৈ পাইছে ঈশান বিকাশ এণ্ড ইনিচিয়েটিভ অফ দি মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আমাৰ অসম চৰকাৰৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ আণ্ডাৰত ঈশান বিকাশৰ প্ৰগ্ৰেমটো খোলা হৈছে ইয়াত আপোনালোকে প্ৰথমতে দেখিবলৈ পাব এইবোৰ এয়াৰ টিকেট TA কিবাকিবি এইবিলাক মই আপোনালোকৰ পাছত দেখুৱাম মই কেনেদৰে কৰিব লাগে ৰিম্বাৰ্চমেণ্ট কেনেদৰে কৰে প্ৰথমতে চাই হোৱাট ইজ ঈশান বিকাশ দিয়া আছে ঈশান বিকাশ প্ৰগ্ৰেমটোৰ বিষয়ে কেনেদৰে হাই কোৱালিটিৰ একাডেমিক মটিভেট কৰা হয় প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যিসকলে টেকনিকেল কলেজত পঢ়ি আছে যিসকলে ক্লাছ 9ত পঢ়ি আছে ক্লাছ 11ত পঢ়ি আছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছুমান মটিভেশ্যন দিয়া হয় এই প্ৰগ্ৰেমটোৰ জৰিয়তে মানে ইয়াৰ মেইন উদ্দেশ্যটো হৈছে ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰা যাতে তেওঁলোকে ছায়েন্স ষ্ট্ৰীমটো পাৰ্চু কৰে অ'কে তাৰপিছত আছে গ'লছ অফ ঈশান বিকাশ তেওঁলোকে দিছে কি কাৰণে মই অলৰেডি কৈছোঁৱে ছায়েন্স ষ্ট্ৰীমটো ল'বৰ কাৰণে প্ৰত্যেকজন বা ইঞ্জিনিয়াৰিঙত যাবৰ কাৰণে যিসকলে টেকন'লজিত বেছি ইণ্টাৰেষ্টেড হয় মেথামেটিক্সত বেছি ইণ্টাৰেষ্টেড তেওঁলোকে ছায়েন্স ষ্ট্ৰীমটো বা কমাৰ্চ পাৰ্চু কৰিবৰ কাৰণে তেওঁলোকক মটিভেট কৰিবৰ কাৰণে এই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰা হৈছে অসম চৰকাৰৰ পৰা ইনিচিয়েটিভ লোৱা হৈছে এতিয়া প্ৰথমতে যদি আমি যাওঁ পাৰ্টিচিপেটিং ঈশান বিকাশ মানে স্কুল আৰু টেকনিকেল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ এই প্ৰগ্ৰেমটোত পাৰ্টিচিপেট কৰিব এই সকলোখিনি ইয়াত আপোনালোকে পঢ়িবলৈ পাব ষ্টেপ বাই ষ্টেপ মই থ্ৰুলি আপোনালোকক বুজাই দিছোঁ যে আচলতে মেইন প্ৰগ্ৰেমটোৰ হয় কেনেকুৱা যিখিনি স্কুলৰ কাৰণে আছে ষ্টুডেণ্ট এই স্কুলত থকা ষ্টুডেণ্টখিনিৰ কাৰণে তেওঁলোকে ক্লাছ 9 আৰু ক্লাছ 11ত দুটা ভাগত ভাগ কৰা হৈছে তেওঁলোকৰ যিকোনো এটা যাব পাৰে বা দুইটা মিলাইও যাব পাৰে তেনেকুৱা কৰিব পাৰে প্ৰত্যেক 10জন ছাত্ৰ ছাত্ৰীৰ লগতে এজন একম্পেনী টিচাৰ দিয়া হয় যদি তাত ছাত্ৰী থাকে ছাত্ৰীৰ কাৰণে এগৰাকী একম্পেনী টিচাৰ তাত দিয়া হয় আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নাম ফিল আপ কৰি কলেজৰ অফিচিয়েল লেটাৰ হেডত প্ৰিন্সিপালৰ ওচৰত অফিচিয়েল লেটাৰ হেড থাকে প্ৰত্যেকখন স্কুল আৰু কলেজৰ তাত অফিচিয়েল লেটাৰ হেডত সকলোখিনি ডিটেইলছ ফিল আপ কৰি ইয়াত আপোনালোকে দেখিবলৈ পাইছে এটা ইমেইল ID গুৱাহাটী IITৰ ivj@iitj.arnet.in এই ইমেইল IDটোত আপোনালোকে স্কেন কপিটো ইমেইল কৰি পঠিয়াব লাগিব আৰু যিটো ৰাফ কপি থাকে সেই ৰাফ কপিটো আপোনালোকে হাৰ্ড কপিটো আপোনালোকে মেইলৰ যোগেদি পঠিয়াব লাগিব তেওঁলোকৰ এড্ৰেছত এই এড্ৰেছটো মই আপোনালোকক দি দিম ডেছক্ৰিপশ্যনত চাই আপোনালোকে লৈ ল'ব টুকি ল'ব
আৰু প্ৰত্যেকটো প্ৰগ্ৰেমৰ দুটা মই কৈছিলোঁ যে ছামাৰ আৰু উইণ্টাৰ প্ৰগ্ৰেম থাকে। সেই ছামাৰ আৰু উইণ্টাৰ প্ৰগ্ৰেমত প্ৰত্যেকটোৰ কাৰণে এটা টাইম পিৰিয়ড থাকে। সেই টাইম পিৰিয়ডটোৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব। যে দিয়া আছে যে নৱেম্বৰ মাহত যিটো উইণ্টাৰ হয় সেইটো নৱেম্বৰ মাহৰ 9 তাৰিখৰ আগত লাষ্ট ডেট থাকে, বা 20 তাৰিখৰ আগতো হয়, ইয়াত 9 তাৰিখ দিয়া আছে। আৰু যিখিনি ছামাৰত যায় সেইখিনি মাৰ্চৰ 31 তাৰিখ বা মাৰ্চৰ এপ্ৰিল মাহৰ আগলৈকে লাষ্ট ডেটটো দিয়া থাকে। হৈ গ'ল। চ' নেক্সটত আহিলে আপোনালোকৰ টেকনিকেল কলেজৰ কাৰণেও একেখিনিয়ে প্ৰায়। যিখিনি টেকনিকেল কলেজৰ 6th চেমত পঢ়ি থাকে তেওঁলোকৰ 10জন ষ্টুডেণ্ট লগত এজন একম্পেনী টিচাৰজন হ'ব লাগিব। নন PhD ফেকাল্টি হ'ব লাগিব। তো ভালকৈ চাই ল'ব যে নন PhD হ'লেহে যাব পাৰিব সেই প্ৰগ্ৰেমটোত। তেওঁলোকে একেটাই কৰিব লাগে। তেওঁলোকৰ কাৰণে খালি দিয়া ইমেইল ID টো বেলেগ এটা, ivs@iitg.arnet.in, দুইটা ইমেইল ID একে নহয়, সেইটো আপোনালোকে খেলি মেলি নকৰিব, চাই ল'ব। একেধৰণে স্কেন কপিটো ইমেইল ID দিব লাগে, বাকী হাৰ্ড কপিটো পষ্ট কৰিব লাগে, যিটো মই এড্ৰেছত দি দিম। তাৰপিছত আহিলে কষ্ট অফ একমডেশ্যন, ফুড এণ্ড ট্ৰেভেল, এইখিনি ক'ম। আপোনালোকে দুইটা ইমেইল ID নোট কৰি ল'ব, যাতে পাছত খেলি মেলি নহয়। যেতিয়াই প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব মই আপোনালোকক গোটেই আপডেটখিনি দি দিম, কেতিয়া ষ্টাৰ্ট হ'ব। খালি আপোনালোকে জানি লওক এই প্ৰগ্ৰেমটোত আমাৰ লাভালাভখিনি কি আছে। মেইন কথা আমাৰ সেইটোৱে ন, লাভালাভখিনি কি আছে চৰকাৰৰ পৰা। ঠিক আছে, চাব কষ্ট অফ একমডেশ্যন, ফুড এণ্ড ট্ৰেভেল। মই প্ৰথমতেই কৈছোঁ যে এই প্ৰগ্ৰেমটো টোটেলি ফ্ৰী, আমি এটকা পে' কৰিব নালাগে, চৰকাৰে আমাক চব দিব। চাব ফৰ স্কুল চিলড্ৰেনছ কষ্ট অফ ট্ৰেভেল, ফুড এণ্ড একমডেশ্যন ইজ কভাৰ্ড বাই দি প্ৰগ্ৰেম। গোটেই প্ৰগ্ৰেমটোৰ আণ্ডাৰত তেওঁলোকৰ যিখিনি কষ্ট হ'ব ট্ৰেভেলৰ কাৰণে, ফুডৰ কাৰণে, একমডেশ্যনত থকা মেলা যিখিনি হয়, এই গোটেইখিনি গুৱাহাটী IITৰ আণ্ডাৰতে বহন কৰা হয়, যিমানখিনি টকা খৰচ হ'ব। প্ৰথমতে আপোনালোকে একো পে' কৰিব নালাগে, মাত্ৰ আপোনালোকে ঘৰৰ পৰা এয়াৰপৰ্টলৈকে অহা যোৱা খৰচটোহে আপোনালোকে পে' কৰিব লাগে, বা খোৱা। আৰু গোটেইখিনি আপোনালোকে কিছুমান টিকেট ৰাখি থ'ব লাগে, শ্লিপ ৰাখি থ'ব লাগে, যিখিনি দিয়ে আপোনালোকক গাড়ীত বা ক'ৰবাত খাওঁতে যিখিনি দিয়ে সেইখিনি মই ক'ম কিয় দৰকাৰ হ'ব পিছত। প্ৰথমতে আমি চাব আপোনালোকে কষ্ট অফ একমডেশ্যন ইয়াত দিয়া আছে, ফুড এণ্ড ট্ৰেভেল। আচলতে সকলোবিলাক আপোনালোকে খৰচ কৰিব নালাগে, কিন্তু যিখিনি লোকেল ট্ৰেভেলিং হয়, য'ত আপোনালোকে অটো বা বাছেৰে যায় আৰু কিবা খায়, সেইখিনি ৰিচিভ আপোনালোকে লৈ থ'ব, সেইখিনি ৰিএম্বাৰ্চমেণ্ট আপোনালোকক কৰি দিয়া হ'ব। বাকীখিনিতো তেওঁলোকে কৰি দিব, যিখিনি এক্সট্ৰা খৰচ হয় ফ্লাইটত যোৱা, থকা মেলা সেইখিনি। আৰু চাব ডিউৰেশ্যন অফ দি প্ৰগ্ৰেম দিয়া আছে, 15 দিনৰ প্ৰগ্ৰেমটো হয় ছামাৰ আৰু উইণ্টাৰৰ কাৰণে। আৰু টেকনিকেল কলেজৰ যিখিনি ষ্টুডেণ্ট থাকে তেওঁলোকৰ কাৰণে 60 দিনৰ হয়। আৰু তেওঁলোকৰ কাৰণে এটা ভাল সুবিধাও আছে যে প্ৰত্যেক মাহে 8000কৈ এটা ষ্টাইপেণ্ড দিয়া হয়, মানে তেওঁলোকৰ সুবিধাটো বেছি হ'ল। আৰু যিখিনি এতিয়া 5 বা 5th ছেমিষ্টাৰত আছে টেকনিকেল কলেজৰ, সেইখিনি এতিয়া বহুত জৰুৰী এইটো চাই থ'ব যে পাছত যেতিয়া এইটো আপডেট আহিব, খুলিব, প্ৰগ্ৰেমটো নিউকৈ অ'পেন কৰিব আকৌ, তেতিয়া আপোনালোকৰ এইটো বহুত লাভালাভ হ'ব। চাৰ্টিফিকেট দিয়া হয় প্ৰত্যেকটো প্ৰগ্ৰেমৰ ইণ্ডত। ময়ো পাইছিলোঁ দিল্লী IIT যাওঁতে। কেনেকৈ দিয়ে, চাৰ্টিফিকেটখন কেনেকুৱা আছিলে, এইবিলাক চব দেখুৱাম। প্ৰগ্ৰেমটো ইয়াত দিয়া আছে ষ্টেপ বাই ষ্টেপ, আপোনালোকে চাব পাৰে। স্কুল চিলড্ৰেনৰ কাৰণে দিয়া আছে, টেকনিকেল কলেজৰ কাৰণে। স্কুল চিলড্ৰেনৰ কাৰণে তেওঁলোকক কি হয়, যিখন IIT বা IISER হ'লে তেওঁলোকক নিব, সেই IISER বা IITত তেওঁলোকক লেকচাৰ দিয়া হ'ব, লেব ভিজিট কৰোৱা হ'ব, মেচিনখিনি দেখুওৱা হ'ব, তেওঁলোকে গোটেই এনভাইৰমেণ্টটো দেখুওৱা হ'ব, পৰিচয় কৰোৱা হ'ব ষ্টুডেণ্টখিনিক, কেনেকুৱা হয় তাৰ পৰিৱেশটো IIT বিলাকৰ, টেকনিকেল ইনষ্টিটিউটৰ। আৰু তেওঁলোকক তাত কিছুমান এডুকেশ্যনেল জাৰ্ণিটো তেওঁলোকক লৈ যোৱা হ'ব। এক্সকাৰ্ছন যিটো হয়, সেই চহৰখনত আপোনালোকক চাবলগীয়া বস্তুখিনি চব দেখুৱাব, ছায়েন্সৰ লগত ৰিলেটেড আৰু হিষ্টৰিকেল যিখিনি থাকে তেনেকৈ দেখুওৱা হয়। তাৰপিছত আছে আপোনাৰ টেকনিকেল কলেজৰ ষ্টুডেণ্টখিনিৰ কাৰণেও প্ৰায় একেই, কিন্তু তেওঁলোকৰ লগত যিজন নন PhD ফেকাল্টি যাব, তেওঁক আচলতে PhDৰ ওপৰত কিছুমান লেকচাৰ দিয়া হ'ব, PhDৰ ওপৰত কিছুমান জ্ঞান দিয়া হ'ব। সেইকাৰণে নন PhD ফেকাল্টিহে যাব পাৰিব সেই প্ৰগ্ৰেমটো টেকনিকেল কলেজৰ হৈ। বিফ'ৰ দি প্ৰগ্ৰেম ষ্টাৰ্টত আপোনালোকে দেখিবলৈ পাব ইয়াত কোৱা হৈছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এই প্ৰগ্ৰেমটো যিখিনি যাব, তেওঁলোক পাৰ্টিচিপেট কৰিবৰ কাৰণে কেপেবল হয়, তেতিয়াহে তেওঁলোকক এই প্ৰগ্ৰেমটোৰ কাৰণে এপ্ৰুভ কৰা হ'ব। এই প্ৰত্যেকটো আচলতে প্ৰগ্ৰেম ষ্টাৰ্টিঙতে প্ৰত্যেকজন কলেজৰ বা স্কুলৰ প্ৰিন্সিপালৰ লগত তেওঁলোকে এটা ডিছকাশ্যন কৰে, তাৰপিছতে এইটো পঠিয়ায়। সেইটো আপোনালোকে পাতি ল'ব প্ৰত্যেকখন আপোনালোকৰ নিজৰ প্ৰিন্সিপালৰ লগত।
একচুৱেলি কি হয়, স্কুল চিলড্ৰেন আৰু টেকনিকেল কলেজৰ কাৰণে এটা বস্তু একেই থাকে, যিহেতু ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে আগতীয়াকৈ দি দিয়ে পঢ়ি ল'বলৈ কয় প্ৰত্যেকজন একাম্পেনী টিচাৰৰ কাৰণে, কাৰণ তেওঁলোকৰ আণ্ডাৰতে 10জনকৈ ছাত্ৰ ছাত্ৰী পঠিওৱা হয়। সেইকাৰণে বৰ্ডিং পাছৰ প্ৰব্লেম হওক, যিখিনি কাৰিকুলাম বা ট্ৰেভেলিঙত যিখিনি প্ৰব্লেম আহে সেইখিনি ছল্ভ কৰিবৰ কাৰণে সেই একাম্পেনী টিচাৰজনৰ প্ৰয়োজন হয়। আৰু তেওঁলোক সদায় যিখিনি অফিচিয়েল ফেকাল্টি থাকে এই প্ৰগ্ৰেমটোৰ লগত জড়িত, তেওঁলোকৰ লগত ৰিমেইনিং টাচ হ'ব লাগে, আচলতে টাচত থাকিব লাগে, তেতিয়া এই প্ৰব্লেমখিনি নহয়। সেইকাৰণে তেওঁলোকে ৰুলছ এণ্ড ৰেগুলেশ্যন দিছে, সেইখিনি প্ৰগ্ৰেমটো ষ্টাৰ্ট হোৱাৰ আগত আপোনালোকে পঢ়ি ল'ব পাৰে। হোপফুলি আপোনালোকে চব অলৰেডি বুজি পাইছে মই যিখিনি বুজাইছোঁ, কিন্তু তাৰপিছতো যদি কিছু বুজিবলগীয়া থাকে তেতিয়াহ'লে মই আপোনালোকক ৱেবছাইটটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ তাত চাই ল'ব পাৰে মই দিয়া প্ৰচেছটোত। বৰ্তমান যিহেতু ৱেবছাইটটো সম্পূৰ্ণভাৱে খুলি দিয়া নাই, ষ্টপ কৰি থোৱা আছে প্ৰগ্ৰেমটো, এতিয়া এইবছৰ আপোনালোকক অ'পেন কৰি দিব, নিজে চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ইয়াৰ পিছৰ ষ্টেপটো আপোনালোকৰ হৈছে যিখিনি ৰিইম্বাৰ্চমেণ্ট প্ৰচেছটো থাকে, পইচাখিনি ঘূৰাই দিয়াৰ কাৰণে যিখিনি আপোনালোকৰ এক্সট্ৰা খৰচ হয়। TA ফৰ্ম থাকে ট্ৰেভেলিং এলাউঞ্চৰ কাৰণে, সেইখন ফৰ্ম দিয়া হয়। মই দেখুৱাম যে ফৰ্মখনত আপোনালোকে কি কেনেকৈ হয় ফিল আপ কৰি পেলাই আপোনালোকে দিব লাগে। আকৌ সেই মেইল ID ত মেইল কৰিব লাগে, প্ৰিন্সিপালৰ থ্ৰুৱেদি সেয়াও অফিচিয়েল লেটাৰ হেডত এখন কাগজৰ সৈতে দিব লাগে, যাতে আপোনালোকৰ পইচাটো ৰিইম্বাৰ্চ কৰিব পাৰে। TA ফৰ্মখন বিচাৰিবৰ কাৰণে আপোনালোকে স্ক্ৰল কৰিব, স্ক্ৰল কৰি ওপৰলৈ যাব, ওপৰলৈ গৈ দেখিব যে বেংক ডিটেইলছ আছে, এয়াৰ টিকেট আছে, তাৰ তলত আছে TA ফৰ্ম। TA ফৰ্মৰ তলত দুটা অপশ্যন আছে, PDF আছে, ৱৰ্ডত আছে, আপোনালোকে ৱৰ্ডতো চাব পাৰে মোবাইলতে, কিন্তু মই PDFত অলৰেডি ডাউনলোড কৰি থৈছোঁ, PDF কৰি আপোনালোকে চাব পাৰে। PDFটো সেইকাৰণে ডাউনলোড কৰিব লাগে, যেতিয়া প্ৰগ্ৰেমটো লাষ্টত সেই ফৰ্মেটটোত আপোনালোকে গোটেইখিনি ফিল আপ কৰি, যিখিনি টিকেট আছিলে টিকেটখিনিও লগত মই যে কৈছিলোঁ প্ৰথমতে ৰাখি থ'ব লাগে টিকেটখিনি, সেই টিকেটখিনিও লগত এটেচ কৰি আপোনালোকে দি দিব লাগিব মেইল ID, আৰু এটা কপি পোষ্ট কৰি দিব লাগিব গুৱাহাটী IIT লৈ। ঠিক আছে, এতিয়া TA ফৰ্মখন আপোনালোকক মই দেখুৱাই দিছোঁ, PDFটো মই অলৰেডি ডাউনলোড কৰি থোৱা আছে। ফৰ্মখন মই অলৰেডি ডাউনলোড কৰি থোৱা আছে, সেইকাৰণে আহিছে এগেইন ডাউনলোডৰ কাৰণে, আপোনালোকে ডাউনলোড কৰি ল'ব এনেকৈ। মই ঠিক আছে আপোনালোকক দেখুৱাই দিছোঁ যে ফৰ্মখনত কি হয়, কেনেকৈ হয়। এইখন ফৰ্মখন অ'পেন কৰিছোঁ। TA ফৰ্মখন একচুৱেলি ফিল আপ কৰিবলৈ বেছি জটিল নহয়, ইজিয়ে হয়। আপোনালোকে চাব, ইয়াত কেইবাটাও কলম দিয়া আছে। ওপৰৰ যিটো ষ্টেপ দিয়া আছে ট্ৰেভেলৰ, সেইটো হৈছে আপোনালোকৰ যিটো এক্সট্ৰা ফেয়াৰ হয়, যদি আপোনালোকে ঘৰৰ পৰা ট্ৰেইনত যাবলগীয়া হয় বা ফ্লাইটত যাবলগীয়া হয় নিজে পইচা খৰচ কৰি, তেতিয়াহ'লে আপোনালোকে এই ওপৰৰ কলমটো ফিল আপ কৰিব লাগে। কিন্তু মই জানো প্ৰায়ভাগৰে সেইটো প্ৰব্লেম নহ'ব চাগে, যিখিনি নৰ্থ ইষ্টৰ আমাৰ দূৰত থাকে, যিখিনি ধৰি লওক অৰুণাচলৰ পৰা আহিব, মণিপুৰৰ পৰাও আহে, তেওঁলোকে হয়তো ফ্লাইটত আহি পেলাই গুৱাহাটী এয়াৰপৰ্ট পাব লাগে, তাৰপিছতে গুৱাহাটীৰ পৰাহে তেওঁলোকৰ ষ্টাৰ্টটো হয়, বা দিল্লী বা বেলেগত যোৱা, ভাৰতৰ বিভিন্ন ঠাইত যোৱা এইটো প্ৰগ্ৰেমটো ষ্টাৰ্ট হয়। গতিকে সেই ফেয়াৰখিনি যিখিনি খৰচ হ'ব ট্ৰেভেলিঙত, সেই খৰচখিনি ফিল আপ কৰিবৰ কাৰণে ওপৰৰ দিয়া হৈছে, কলমটো দিয়া হৈছে। কিন্তু তাৰ পিছৰ যিখন টেবুল আছে, সেই টেবুলখনত আপোনালোকে দেখিব যিখিনি আমাৰ লোকেল খৰচ হয়, মানে আমি ধৰি লওক ঘৰৰ পৰা অ'টোত গৈছোঁ বা বাছত গৈছোঁ, সেই যিখিনি খৰচ হ'ব সেইখিনি, বা কিবা এটা খাইছোঁ আমি, সেই খৰচখিনি আমাক ফিল আপ কৰিবৰ কাৰণে নেক্সট যিখন 2 নম্বৰ টেবুলখন দি আছে, সেই 2 নম্বৰ টেবুলখনত আমি সেইখিনি কৰিব লাগিব। সেইখিনি আপোনালোকে ভালকৈ চাই ল'ব, আৰু যিখিনি তোমালোক ষ্টুডেণ্টখিনিয়ে চাই আছে সেইখিনিয়ে ইমান গুৰুত্ব দিবলৈ দৰকাৰ নাই। এই টেবুলখনৰ ওপৰত খালি তোমালোকে একাম্পেনী টিচাৰজনৰ লগত সহযোগ কৰিলে হ'ল, তেওঁ জানে যে কেনেদৰে এইখিনি ফিল আপ কৰি দিব লাগে, প্ৰিন্সিপালৰ লগত যোগাযোগ কৰি তেখেতে পঠিয়াব। কাৰণ যিখিনি পইচা তোমালোকক ঘূৰাই দিব সেইখিনি অকল প্ৰিন্সিপালৰ একাউণ্টৰ যোগেদিহে পঠিওৱা হ'ব। নেক্সট টেবুলখনলৈকে আপোনালোকে বুজি পালে, যিখন থাৰ্ড টেবুল আছে সেইখন বেছি একো কৰিবলগীয়া নাই, সেইখিনিত দিয়া আছে যাতে প্ৰগ্ৰেমটোৰ বাহিৰত আপোনালোকে যদি ক'ৰবাত ঘূৰি আহোঁতে বা যাওঁতে যদি হোটেল বা লজিং তেনেকুৱা ক'ৰবাত থাকিবলগীয়া হয় লজত, তেতিয়া সেইখিনি লজিং চাৰ্জখিনি যিখিনি হয়, বা যিখিনি আপোনালোকে ফুড পাৰ্চেছ কৰে, সেই ফুডখিনিৰ বাবদ আপোনালোকে ৰিচিপ্ট ল'ব লাগিব। সেই ৰিচিপ্টখিনি মই কৈছিলোঁ ফাৰ্ষ্টতে থৈ দিবলৈ, সেই ৰিচিপ্টখিনি এটেচ কৰি দিব, আৰু ইয়াত এমাউণ্টখিনি লিখি দিব। লাষ্টত আপোনালোকে লিখি দিব কিমান পইচা আপোনালোকে পাবলগীয়া হয়, এই টোটেল এমাউণ্টখিনি লিখি দিব, আৰু তাত প্ৰিন্সিপালৰ, স্কুল বা কলেজৰ প্ৰিন্সিপালৰ ইয়াত ছিগনেচাৰ কৰিব লাগিব। কাষত থাকে অফিচিয়েল ইউজৰ কাৰণে, সেইখিনি আপোনালোকে ফিল আপ কৰিব নালাগে। মোটামুটি আপোনালোকে গোটেই প্ৰগ্ৰেমটোৰ যিখিনি কষ্ট হয়, কেনেকৈ আপোনালোকে ৰিইম্বাৰ্চ কৰিব লাগে, কেনেকৈ তেওঁলোকৰ পৰা ক্লেইম কৰিব লাগে, সেইখিনি গোটেইখিনি আপোনালোকে অলৰেডি বুজি পাইছে।
বেছি আপোনালোকে বিশেষ ক'বলগীয়া একো নাথাকে আপোনালোকক অলৰেডি আপোনালোকে চব জানিছে মাত্ৰ আপোনালোকে অপেক্ষা কৰক যাতে এই প্ৰগ্ৰেমটো কেতিয়াবা ষ্টাৰ্ট হয় ক্লাছ 8 বা এতিয়া ক্লাছ 7ত পঢ়ি থকা ষ্টুডেণ্টখিনিৰ কাৰণে এটা ভাল অপৰচুনিটি আছে যে তেওঁলোকে ফ্ৰী অফ কষ্টত গৈ অসম চৰকাৰে এই ফ্ৰী ট্ৰেভেল স্কিমটোৰ লাভালাভ হ'ব পাৰে